হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু ভালে থাকিবা। চ' গাইজ, বৰ্তমান আমাৰ SSCGD 2025ৰ মেডিকেল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু এনেকৈ চলি থাকিব। কিন্তু এবাৰ আমাৰ মেডিকেলৰ ক্ষেত্ৰত কোনো ক'বলৈ লগা নাই যে মেডিকেলটো হাৰ্ড হৈছে, ইজি হৈছে। এবাৰ মেডিকেলটো মানে পূৰা মিডিয়ামত চলি আছে। কিন্তু ডকুমেণ্টছৰ ক্ষেত্ৰত এতিয়াও খেলি মেলি হোৱা দেখা গৈ আছে। বিশেষকৈ আমাৰ OBC আৰু EWSৰ প্ৰথম কেইদিনত যি খেলি মেলি হৈছিলে, কিন্তু তাৰপিছতে আৰু আমাক চলিউশ্যনো দি দিছিলে যে তেওঁলোকে কি কৰিলে কি হ'ব। কিন্তু এতিয়া আৰু খেলি মেলি হোৱা দেখা গৈ আছে। ডকুমেণ্টছসমূহ আৰু এতিয়া একচেপ্ট কৰিব খোজা নাই তেওঁলোকে। চ' কি কৰিব খুজি আছে এইটো নাজানো আৰু তেওঁলোকে কি কৰিব খুজি আছে। যিসকলে ডকুমেণ্টছত আউট হৈছে বা ৰিজেক্ট হৈছে তেওঁলোককো এতিয়াও সময় আছে। আপোনালোকে গম পাইছে নিজৰ কি ভুলৰ বাবে আপোনালোকে এই ভেকেঞ্চিটোৰ পৰা আউট হ'ব লগা হৈছে। চ' তাৰ কাৰণে আগন্তুক যি আহি থকা ভেকেঞ্চি আছে, চ' তাৰ বাবে আপোনালোকে এতিয়াই ডকুমেণ্টছসমূহ ৰেডি কৰি লওক আৰু এতিয়াই সকলোবোৰ ডকুমেণ্টছ বনাই থওক, যাতে আহিব লগা ভেকেঞ্চিটোত আৰু আপোনালোকৰ যাতে তেনেকুৱা প্ৰব্লেম নহয়। আৰু এইকেইদিন মই ইমানকৈ ভিডিঅ' দিব পৰা নাই আৰু মই আপডেট দিব পৰা নাই, কাৰণ মোৰো মেডিকেল হ'বলৈ গৈ আছে। চ' তাৰ কাৰণে মই অকণমান মোবাইলৰ পৰা নিজকে দূৰত ৰখাইছোঁ, অকণমান মোবাইলৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিছোঁ, কাৰণ মোৰ মেডিকেল হ'বলৈ গৈ আছে। চ' তাৰ কাৰণে মই ইমান আপডেটবোৰ দিব পৰা নাই। বাকী আপোনালোকৰ যদি মেডিকেলবোৰ হৈছে আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা হৈছে মেডিকেল। আৰু এইটো বছৰ আমাৰ মেডিকেলক লৈ ইমান চিন্তা কৰিব লগা নাই, কাৰণ মেডিকেলটো আমাৰ বহুত ভালেই হৈ আছে। বৰ্তমানলৈ কোনো অসুবিধা দেখা পোৱা যোৱা নাই। কিন্তু নাজানো পিছত আৰু কিবা হাৰ্ড কৰে নে ইজি কৰে এইটো নাজানো। হাৰ্ড ইজি যিসকলৰ পইণ্ট আছে তেওঁলোকৰ হাৰ্ড যেন লাগিছে, যিসকলৰ কোনো পইণ্ট নাই তেওঁলোকৰ কাৰণে ইজি নিচিনা লাগিছে মেডিকেলটো। কথাটো সেইটোৱে আৰু যদি আপোনালোকৰ কিবা পইণ্ট আছে, আপোনালোকৰ মেজৰ পইণ্ট আছে, আপোনালোককতো ভালকৈ চাব তেওঁলোকে যদি মেজৰ পইণ্ট আছে। চ' তাৰ কাৰণে আপোনালোকৰ হাৰ্ড যেন লাগিছে। আৰু যদি আপোনালোকৰ কোনো প্ৰব্লেম নাই, চ' আপোনালোকৰ ইজি যেন লাগিছে। আৰু ডক্টৰো তেনেকৈ কিছুমান ডক্টৰ আছে বহুত ইজিলি চাইছে, তেওঁলোকে নৰ্মেল চাইছে, অকণমান চাইছে জাষ্ট, তাৰপিছত আৰু বেছি চাই থকা নাই। তেওঁলোকে গম পাইছে যে এইটো ল'ৰাজন ফিট আছে তেনেকুৱা। আৰু কিছুমান সৰু সৰু প্ৰব্লেম থকাবোৰো ভাল ডক্টৰজনে চোৱাত ফিট হৈ গৈছে। আৰু কিছুমান ডক্টৰ আছে তাৰ ভিতৰতে, যিহেতু এবাৰ আমাৰ এটা চেণ্টাৰত বিশেষকৈ 3-4জনকৈ ডক্টৰ আছে। চ' তাৰ কাৰণে কোনোবাটো ডক্টৰ অলপ ইজি চাইছে, কোনোবাটো ডক্টৰ অলপ হাৰ্ডকৈ চাইছে। চ' তাৰ কাৰণে আপোনালোকৰ মেডিকেলটো যোনজন ডক্টৰ তাত হাৰ্ডকৈ চাইছে তেওঁ তাত যদি আপোনালোকে পৰিছে, হাৰ্ড যেন লাগিছে মেডিকেলটো, আৰু হাৰ্ড কৰিছেও তেওঁলোকে। আৰু যিসকলে নৰ্মেল চাইছে তাত আপোনালোকৰ কোনো চিন্তাই নাই। বাকী আপোনালোকৰ মেডিকেলক লৈ একো চিন্তা কৰিব লগা নাই। যদি ডকুমেণ্টছ আপোনালোকৰ এতিয়াও খেলি মেলি হৈ আছে, আপোনালোকে ডকুমেণ্টছসমূহ বনাই লওক। আৰু এই 2025ৰ ভেকেঞ্চিটোত আমাৰ বেছিকৈ মেডিকেল পোৱা পইণ্টটোৱে হৈছে BP। চ' বহুত ভয়তে কেণ্ডিডেটছবোৰৰ BP হাই হৈ গৈ আছে, আৰু তাৰ বাবে আপোনালোকে ৰিমেডিকেল পাই আছে। আৰু ৰিমেডিকেল পোৱা আপোনালোকৰ আৰু এটা কাম বেছিকৈ হৈ যোৱা বা আৰু এটা খৰচ বেছিকৈ যোৱা। চ' আপোনালোকে চেষ্টা কৰক যে আপোনালোকে ৰিমেডিকেলটো নাপায়, আপোনালোকে যাতে গ্ৰাউণ্ড ফিট হ'ব পাৰে তাৰে আপোনালোকে চেষ্টা কৰক। আৰু আহি থকা দিনত মোৰো মেডিকেল হ'বলৈ গৈ আছে, মোৰ কি হয় নাজানো। আৰু বাকী ইমান ক'বলৈ নাযাওঁ, আপোনালোকে আপডেটবোৰ পাই আছে। যিসকলৰ তাত আপডেটবোৰ আছে তেওঁলোকে আপডেটবোৰ বহুত ভালকৈ দিয়ে আছে, আৰু মই ইমানকৈ আপডেটবোৰ পোৱা নাই, আৰু মই বিচৰাও নাই আপডেট যি তেনেকৈ দিম বুলি, কাৰণ মই মোবাইলৰ পৰা অলপ আঁতৰি আছোঁ। বাকী আপোনালোকেও পাৰিলে চেষ্টা কৰিব মোবাইলৰ পৰা অলপ দূৰত থাকিব, কাৰণ আপোনালোকৰ যদি মেডিকেল হ'বলৈ গৈ আছে আপোনালোকে বেছিকৈ মোবাইল নাচাব, আপোনালোকৰ চকুত প্ৰব্লেম হ'ব পাৰে। চ' তাৰ কাৰণে আপোনালোকে অলপ বাচি থাকক। বাকী অল দ্য বেষ্ট অফ লাক সকলোকে, যে মেডিকেলটো ভালকৈ ক্লিয়াৰ কৰে। আৰু মেডিকেলটো যদি আপোনালোকে এবাৰ ক্লিয়াৰ কৰিব পাৰিছে, আপোনালোকৰ জবটো 90% ফিক্স আৰু। কাৰণ এবাৰ যি খেলা হ'বলৈ গৈ আছে, যি ফাইনেল মেৰিট লিষ্টৰ যি কাট অফৰ খেলা হ'ব, সেইটো একদম কি ভাবিব নোৱাৰা খেলা হ'ব। বাকী গম পাব আপোনালোকে কাট অফ যেতিয়া মেৰিট লিষ্ট আহিব, আমাৰ ফাইনেল কাট অফ আহিব, তেতিয়া আপোনালোকে গম পাব। কাৰণ বৰ্তমানলৈ আমাৰ এতিয়া পাছিং ৰেচিঅ'টো এনেকুৱা হৈছে, যদি 100জন কেণ্ডিডেট, মই এটা জাষ্ট এক্সাম্পল ধৰিছোঁ, যদি 100জন কেণ্ডিডেট আমাৰ এদিনত মাতিছে মেডিকেললৈ, তাৰে ভিতৰত 50% 50জন কেণ্ডিডেট গ্ৰাউণ্ড ফিট হৈছে, আৰু তাৰ পিছত যি 50জন কেণ্ডিডেট আমাৰ ৰিমেডিকেল পাইছে, ডাইৰেক্টটো আনফিট নকৰে তেওঁলোকে, ৰিমেডিকেলেই দিয়ে। ৰিমেডিকেলৰ পিছত 50জনৰ ৰিমেডিকেলৰ পিছত 30জন পাছ হৈছে, 20জন আৰু আনফিট। চ' তেনেকুৱা হৈ আছে এবাৰ। বাকী আপোনালোকে নিজে পাছিং ৰেচিঅ'টো গম পাইছে চাগে, যদি আপোনালোকে মেডিকেল দিছে। কি এতিয়া যিসকলৰ মেডিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সকলোবোৰ ক্লিয়াৰ হৈ গ'ল, তেওঁলোকৰতো মনত জাষ্ট কাট অফৰ ডাউট, যে কাট অফ কিমান যাব, খালি কাট অফটো ক্লিয়াৰ হ'লেই হ'ল, এটা জব ফিক্স। যদি আপোনালোকে মেডিকেলটো ক্লিয়াৰ কৰিব পাৰিছে, আপোনালোকে চাকৰি পোৱা নোপোৱাৰ কথা চিন্তা নকৰিব, কাৰণ 90% আপোনালোকৰ জব হৈ গ'ল, আৰু আপোনালোকে এজন ফৌজি বুলি নিজকে
গণ্য কৰি লওক, কাৰণ ইমানখিনি পৰ্যায় আপোনালোকে পাবলৈ সক্ষম হৈছে। আপোনালোকে ফিজিকেল ক্লিয়াৰ কৰিছে, এক্সাম ক্লিয়াৰ কৰিছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিয়াৰ কৰি মেডিকেল ক্লিয়াৰ কৰিছে। আপোনালোকে যে ইমানখিনি কৰিব পাৰিছে সেইটো এটা বহুত ডাঙৰ কথা।